আজি মই আপোনালোকলে ঢেকীয়া ভাজিৰ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া বলকচোন মই ঢেকীয়া ভাজিটো কেনেকৈ বনালো চাওঁ। ৰেচিপিটোৰ বাবে লাগিব ঢেকীয়া শাক। মই ঢেকীয়া শাকখিনি ভালদৰে ধুই এনেকৈ পানীৰ পৰা টুকি থৈছোঁ। 2টা পিঁয়াজ, এটা জলকীয়া, বিলাহী এটা, ডিম এটা, নিমখ সোৱাদ অনুসৰি, পাঁচফোৰণ এচামুচ আৰু হালধি এচামুচ। প্ৰথমতে ঢেকীয়া শাকখিনি মই কাটি ল'ম। মই ইতিমধ্যে শাকখিনি ভালদৰে ধুই বাছি পেলাই পানীৰ পৰা টুকি থৈছোঁ। পানীৰে সৈতে ঢেকীয়াখিনি থাকিলে ভাজিটো খাবলৈ বেয়া হয়। ঢেকীয়াখিনি কাটি হোৱাৰ পিছত মই পিঁয়াজ দুটাও কাটি ল'ম। মই ইয়াত সৰুৰ কাৰণে 2টা পিঁয়াজ লৈছোঁ, আপোনালোকে ডাঙৰ চাইজৰ এটা ল'লেও হ'ব। পিঁয়াজখিনি কাটি হোৱাত বিলাহীটো কাটি লৈছোঁ। এতিয়া ভাজিখিনি বনাবৰ বাবে পেন এখন গৰম কৰি তাত মিঠাতেল দিছোঁ। মিঠাতেল 5 চামুচৰ সমান দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু লগতে জলকীয়াটো দি দিছোঁ। মই জলকীয়া ইয়াত এটা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ পচন্দ অনুসৰি জলকীয়াৰ পৰিমাণ কম বেছি কৰিব পাৰে। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়ালৈকে মই গেছৰ ফ্লেমটো হাই কৰিয়ে ৰাখিছোঁ। এতিয়া তেলতে 1 চামুচ পাঁচফোৰণ দিছোঁ আৰু ভাজি লৈছোঁ। এচামুচ হালধি দিছোঁ। হালধি আপোনালোকে পিছত দিলেও হ'ব। মই প্ৰথম অৱস্থাতে হালধিখিনি দি দিওঁ, তেতিয়া ভালদৰে মিলি যায় তেলৰ লগত। যেতিয়া পিঁয়াজখিনি ৰঙচুৱা বৰণৰ হ'ব, দেখিছে ভিডিঅ'টোত, তেতিয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি দি এচামুচ নিমখ দিম। নিমখ দিলে সোনকালে বিলাহীটো সিজি উঠে। মই একেবাৰে ভাজি জোখৰে নিমখ দি দিছোঁ সৰহ পৰিমাণে। এতিয়া লৰাই থাকিম। যেতিয়া বিলাহীখিনি সিজিব, এয়া দেখিছে বিলাহীখিনি সিজি উঠিছে। এতিয়া মই ঢেকীয়াখিনি দি দিছোঁ। এতিয়া ঢেকীয়াখিনি ভালদৰে মিলাই দিছোঁ। মই এনেদৰে ঢেকীয়াখিনি 5 মিনিটমান সময় ভাজি ৰাখিছোঁ। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি পেলাই ঢাকোন এখন মাৰিও ৰাখিব পাৰে। ঢেকীয়াখিনি সিজাৰ পিছত মই ডিমটো ভাঙি দি দিছোঁ। এতিয়া এইখিনি ঢেকীয়াখিনিৰ লগত ভালদৰে মিলাই পেলাম। এয়া ঢেকীয়া ভাজিখিনি প্ৰায় হৈ উঠিছে। এইটোৱে হৈছে মই আজি আপোনালোকলৈ লৈ অহা ঢেকীয়া ভাজিৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবচোন আৰু লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।